হেই সকলো ভিউয়াৰ্স আপোনালোকে কেনে আছে আশা কৰো সকলোৱে ভাল আছে আন এটা স্বাগতম ভিডিও হে তেৰি তো আপোনালোকক স্বাগতম জনাইছো গুৰু তো আপোনালোকক স্বাগতম কৰিছো আন এখন ভিডিও লৈ অন্যতম এটা ভিডিও লৈ কুৰল পাতলা টিভি ফেসবুক পেজত তো আপোনালোকে কেনে আছে আশা কৰো সকলোৱে ভাল আছে তো এয়া মাত্ৰ আমাৰ 10 বজাত যিসকলে HSLC এক্সাম দিছে উচ্চতৰ মাধ্যমিক মেট্ৰিক পৰীক্ষাৰ এক্সাম দিছে এই সকলক ভাই বন্ধুক মই কৈছো আপোনালোকে যিসকলে ভাল ফলাফল কৰিছে সেই সকলকো কৈছো আৰু যিসকলে বেয়া ফলাফল কৰিছে সেই সকল বন্ধু সকলকো কৈছো তো আপোনালোকে যি কৰিছে ভালে কৰিছে কোনোবাই পৰীক্ষা দিয়াৰ সময়ত ভাবা নাই যে মই পাছ কৰিম কোনোবাই ভাবা নাই যে মই ফেল কৰিম তো তাৰে মাজতে কিছুমানে ফেল কৰিছে কিছুমানে পাছ কৰিছে তো এইটো ডাঙৰ মেটাৰ নহয় কাৰণ ফেল পাছ এইটো সকলোৰে মানে যি কপালত থাকে সেইটোৱে হয় তো কিছুমানে আছে যেটো মানে পৰীক্ষাত ফেল কৰাৰ পিছত মাক দেউতাকৰ ওচৰত যাবলৈ ভয় পায় সেই সময়ত মানে তেওঁলোকে সুসাইড কৰে তো এইবোৰ কথা একেবাৰে বেয়া তো আপোনালোকে কেতিয়াও এনেকুৱা সমস্যাত ভুগিব নালাগে কিয়নো এই জীৱনটো অকলে যে পঢ়া লেখা কৰি পাছ কৰিলে তুমি হয় এইটো জানো যে 1 পৰা 10 বছৰলৈ তুমি বহুত কষ্ট কৰা তো সেই কষ্টৰ ফলটো সকলোৱে যাতে ভালদৰে পায় সেইটো মানে চিন্তা কৰে তো এইটো মানে কি কৰিবা ভাগ্যৰ নিয়ম লিখা যে তুমি ফেল কৰিছা তুমি পাছ কৰিছা যিসকলে ফেল কৰিছা সেইসকলে নাৰ্ভাছ হ'বলৈ একো নহয় তুমি ফেল কৰিছা আগন্তুক আৰু কৰি যাবা তো মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো যিসকলে পাছ কৰিছে সেইসকলে কমেন্ট বক্সত আহি মিষ্টি দিবলৈ নাপাহৰিব আৰু যিসকল ভাই বন্ধুৱে মানে ফেল কৰিছে তো সেইসকল বন্ধুক কৈছো তুমি একো চিন্তা কৰিব নালাগে তুমি আগন্তুক পৰীক্ষা দিবলৈ হাজু হৈ যোৱা যিটো এক্সাম যিটো সাবজেক্টক তুমি ফেল কৰিছা সেইটো সাবজেক্ট তুমি ভালকে পঢ়া শুনা কৰা তো সকলোক মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যিসকলে সায়েন্স লৈ পঢ়িব খুজিছা তো আৰ্টছ লৈ পঢ়িব খুজিছা মোৰ এইটো নাম্বাৰত কল কৰা ভাল কলেজ এটা আছে ভাল কলেজ আছে আমাৰ ইয়াত ভেল্লাত তো ভাল কলেজ মানে কি যিসকলে যিটো কলেজত যাবলৈ ইচ্ছা কৰে সেইটোতো যাব পাৰিবা আৰু সায়েন্স লৈ পঢ়িবা কোনে আৰ্টছ লৈ পঢ়িবা প্লিজ অলপ জনাই দিয়া মোৰ কমেন্ট সেকশনত অলপ চাও কিমানজনে সায়েন্স লৈ পঢ়ে কিমানজনে আৰ্টছ লৈ পঢ়ে তো আপোনালোকক সকলোকে মই জনাছো শুভেচ্ছা আৰু মিষ্টিটো দিবলৈ নাপাহৰিব তো সকলোকে বাই বাই টাটা তো মোৰ ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব ফলো কৰি দিব গাইস বাই বাই